আৰু আপোনালোকৰ মাজলৈ আজি মই ধুনীয়া ধুনীয়া কাপোৰৰ কালেকশ্যন লৈ আহিছোঁ। এইফালে এয়া দেখিছেনে, এয়া হৈছে 80 সূতাৰ চাদৰ হয়। এইবিলাক গৰমত ল'বৰ কাৰণে বহুত আৰাম পাব আপোনালোকে। মই এইখন লৈ আছোঁ দেখিছেনে, আৰু ধুনীয়াকৈ দীঘলো হয় আৰু বহলো হয়। আৰু এইফালে এইখন এনেকুৱা চব কালাৰতে আপোনালোকে পাই যাব। মাত্ৰ ল'ব পাৰিব এইবিলাক 100 টকাতে আপোনালোকে এই চাদৰবিলাক ল'ব পাৰিব আমাৰ পৰা। এইখন আছে আৰু যি কালাৰে বিচাৰে আপোনালোকে কালাৰ পাই যাব। এইফালে এইখনো একে কালাৰে বাৰু, আৰু এইফালে আছে এখন অৰেঞ্জত আছে এখন দেখিছেনে। এইবিলাক খুলি নাথাকোঁ, যিহেতু এটা মাহ থাকে ইয়াৰ, সেই মাহটোৰ কাৰণে এইবিলাক খুলি নাথাকোঁ। আৰু এইখন দেখিছেনে, কালাৰবিলাক চবৰে বেলেগ বেলেগ আছে। আৰু আছে এইটো দেখিছেনে, এইটো কালাৰটো কিমান ধুনীয়া, এটা পাতলা কালাৰ হয়, ভাটৌ কালাৰ। আৰু এইফালে আছে, এইটো আছে গুলপীয়াত আছে এইটো কালাৰ। তাৰপিছত এইফালে আছে এনেকুৱা কালাৰত দুটা আছে। আপোনালোকে যদি ল'ব বিচাৰে তেতিয়া আপোনালোকে মোক ধুনীয়াকৈ ওপৰতে হোৱাটছআপ নাম্বাৰটো লগাই দিম। হোৱাটছআপ নাম্বাৰটোত আপোনালোকে হোৱাটছআপ কৰি ধুনীয়াকৈ মোৰ লগত মেছেজ কৰি আপোনালোকে ল'ব পাৰিব। মানে যোৰহাট আৰু দেৰগাঁৱৰ ভিতৰত আপোনালোকে যদি অৰ্ডাৰ কৰে তেতিয়া অৰ্ডাৰ কৰিলেও আপোনালোকে ধুনীয়াকৈ এইবিলাক চাদৰ পাই যাব। মই নিজে দি থৈ আহিম আপোনালোকক। মেকিং চাৰ্জটো বেলেগ হ'ব বাৰু। আৰু এইফালে 250 টকাতে আপোনালোকে ধুনীয়াকৈ এই চাদৰবিলাক ল'ব পাৰিব। এইবিলাক ধেমাজি মাটিশালত বোৱা পিয়'ৰ কটনৰ চাদৰ হয়। আপোনালোকে গৰমত ল'বলৈ খুব আৰাম পাব। যিহেতু মই নিজেই লৈ আছোঁ সেইকাৰণে ক'ব পাৰিছোঁ। চাওকচোন বহুত ধুনীয়া হয় আৰু কোমল হয় দেই, বহুত কোমল হয় বস্তুটো। আৰু দুটামান